সম্মান জনোৱাৰ কাৰণে আমি মিঠুন দাসক অনুৰোধ জনালো। সাৰ্বজনীন পূজাৰ আমাৰ এই অঞ্চলৰ সন্মানীয় শিক্ষাগুৰু বৰ্মন ছাৰ বাৰে বৰণীয়া সাংস্কৃতিক সমাৰোহ হোৱাৰ নিচিনা সব একেলগে মিলি পেলাই যেখন আমি পূজা চলাইছো ল'ৰা ঢোল বাদনেৰে এখন যাতে সন্ধিয়া আমাৰ আৰম্ভ কৰিছে। অষ্টমী আহক সকলোৱে মিলি উপভোগ কৰোঁ। সন্মুখত ভাস্কৰজ্যোতি বৰ্মন, ইয়াৰ পাছতেই এটি প্ৰদৰ্শনীমূলক নৃত্য প্ৰদৰ্শন কৰিব কৰণ দাস। কৰণ দাসক সাজু হৈ থাকিবলৈ সমিতিৰ তৰফৰ পৰা জনোৱা হৈছে।